মই 85 আৰু 86ত পৈশাখী আৰু মই 86 চনত কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ নিশ্চয় তেতিয়া কটন কলেজৰ হোষ্টেলসমূহৰ নাম তেতিয়া কটন মহাবিদ্যালয়ৰ হোষ্টেল ছাত্ৰাবাসবিলাকৰ নাম আছিলে ফাৰ্ষ্ট মেচ ছেকেণ্ড মেচ থাৰ্ড মেচ কিন্তু তাৰ পৰিৱৰ্তে মই অসমৰ বৰেণ্য ব্যক্তিসকলৰ নামত সীতানাথ ব্ৰহ্মচাৰী মহেন্দ্ৰনাথ ডেকা ফুকন শ্বহীদ ৰঞ্জিত বৰপূজাৰী আৰু আটাইতকৈ উল্লেখনীয় কথা যিটো মুছলিম ছাত্ৰাবাস আছিলে সেই নামটোও মই শ্বহীদ মুছলমানসকলৰ নামত অৰ্পণ কৰিছিলোঁ আৰু তেতিয়াৰ কটনে মোক বহুত মৰম স্নেহ আগবঢ়াই নিছিল মোৰ দৃষ্টিভংগীয়ে সকলোৱে সমৰ্থন জনাইছিল যে অসমৰ যিটো বান সমস্যা এই সমস্যাটো যদি সমাধান কৰা নাযায় তেনেহ'লে অসম ৰাজ্য কেতিয়াও বিকাশৰ পথৰ আগ নেবাঢ়ে ওলাইছে তাৰ পৰা ওলাইছে চীনদেশত আছে 1625 কিলোমিটাৰ আৰু বৈ আহি 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 ব্ৰহ্মপুত্ৰখনে অসমত সোমাই পৰিছেহি 725 কিলোমিটাৰ তাৰপিছত ভাৰতবৰ্ষত সোমাই পৰিছে 118 কিলোমিটাৰ মাত্ৰ ভাৰতবৰ্ষত আৰু বাংলাদেশত সোমাই পৰিছে অৰ্থাৎ বংগোপসাগৰত পৰিছেগৈ গৈ প্ৰায় 337 কিলোমিটাৰ এতিয়া ব্ৰহ্মপুত্ৰ ছাত্ৰ ছাত্ৰীক বিশেষকৈ বানপানী সমস্যাটো কিয় হয় কেনেকৈ সমাধান কৰিব পৰা যায় এইটোৰ কথা বাস্তৱিকতে তেওঁলোকক দেখুৱাই দিম ইয়াত পাহাৰ ওপৰতো পাহাৰ তাৰ পৰা আহি আছে তাৰপিছতে অকণমান অলপ তলত থকা পাহাৰ এইটো সিহঁতৰ মিটাৰটো হৈছে 600 বুজি পাইছে আৰু এইটো হৈছে সমভূমি অঞ্চল সমভূমি অঞ্চলৰ একেবাৰে মানে সমান হৈ গ'ল নদীবিলাক এতিয়া ধৰক প্ৰায় সমান হৈ গৈছে গতিকে সেইটো ইয়াতো এয়া পাহাৰ দেখুৱাইছোঁ মই পাহাৰৰ পৰা পৰিছে এয়া হৈছে আপোনাৰ বৰাকৰ উপনদীবিলাক ভাতৃপ্ৰতিম প্ৰাঞ্জললৈ মই ধন্যবাদ জনাই মই কিছু কথা ক'ব বিচাৰিছোঁ বানপানী সমস্যাৰ ক্ষেত্ৰত মই আজিৰ পৰা দুদিনৰ আগতে গুৱাহাটীত প্ৰেছ ক্লাবত এখন সাংবাদিক মেল অনুষ্ঠিত কৰি পেলাই এইখিনি কথা কৈছোঁ তাৰ মাজতে আজি এটা ভাল খবৰ যে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল আছিল আৰু সেই সংবাদ মেল আয়োজন কৰিছিল সমাজসেৱক গহপুৰৰ নিবাসী কেশৱ গগৈ ডাঙৰীয়া আৰু কেশৱ গগৈ ডাঙৰীয়া বৰ্তমান আমাৰ সৈতে উপস্থিত আছে আৰু তেখেতে এখন মেপ আমাৰ বাবে লৈ আহিছে আমাৰ বাবে নহয় ৰাইজৰ বাবে স্বাগতম জনাইছোঁ কেশৱ গগৈ ডাঙৰীয়া আপোনাক ধন্যবাদ আপুনি আজি প্ৰেছ মিট যোগে ৰাইজক অৱগত কৰিছে এটা সমস্যা কেনেধৰণে সমাধান কৰিব পাৰি আপুনি সেই প্ৰেছ ৰিলিজত আপুনি কৈছে যে বান্ধ দি বা আৰু কি কৈছে আপুনি তাত বান্ধেৰে সমস্যা সমাধান মানে নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ এই দুটা শব্দ আৰু প্ৰতিৰোধে বান সমস্যা সমাধান কৰিব নেকি আৰু তাৰপিছত মই অন্যান্য প্ৰচাৰ কেন্দ্ৰটো গৈ পেলাই মোৰ বক্তব্য ৰাখিছোঁ মুকলিমূৰীয়াকৈ অসমৰ বানপানী সমস্যাটো কি সমস্যা কেনেধৰণৰ সমাধান হ'ব এই সম্পৰ্কে মই কৈ আছোঁ আৰু তাৰপিছত এটা কথা আৰু এটা সিদ্ধান্ত উপনীত হৈছোঁ যে বানপানী সমস্যাটো অত্যন্ত যদিও গভীৰ অত্যন্ত সাধাৰণভাৱে তাক সমাধান কৰিব পৰা যায় এই বানপানী সমস্যাৰ ক্ষেত্ৰত বহুজনে বহু ক্ষেত্ৰত বহু বিশেষজ্ঞই বহু পটভূমিত বহু কথা কয় কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ যে বানপানী সমস্যাটো অসমৰ কেতিয়াও অভিশাপ নহয় বানপানী সমস্যা ভগৱানে দিয়া এটা ডাঙৰ এটা অভিশাপ নহয় যে যিটো সমস্যা সমাধান কৰিব পৰা নাযায় বানপানী সমস্যাটো সমাধান কৰিবৰ কাৰণে বাস্তৱসন্মতভাৱে চিন্তা চৰ্চা যদি আগবঢ়া যায় তেনেহ'লে এই সমস্যা সমাধান কৰাৰ উপায় নিশ্চয় ওলাব এই প্ৰসংগতে মই ক'ব বিচাৰিছোঁ যে 1954 চনত বান নিয়ন্ত্ৰণ বিভাগ এটা ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰিলে আৰু 1959 চনৰ পৰা এই বান নিয়ন্ত্ৰণ বিভাগে অসমৰ বানপানী সমস্যা কৰিবৰ কাৰণে আজিৰ তাৰিখলৈকে 28,00,000 কোটি টকা খৰচ কৰিছে আপুনি বানপানী সমস্যালৈ এখন চিঠি লিখিছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু সেই চিঠিখনৰ যিটো ৰিপ্লাই বা উত্তৰ নিশ্চয় আপুনি পাইছে আৰু সেই বিষয়ে আপুনি কওকচোন কেনেকৈ মনলৈ আহিলে মানে প্ৰথম যে প্ৰাইম মিনিষ্টাৰলৈ আমি এনেকৈ চিঠি লিখোঁ আৰু সেই চিঠিখন তেওঁলোকে গুৰুত্ব দিছে নিশ্চয় ডেৰমাহ আগত লেখাৰ পিছতে মই আকৌ এমাহৰ আগতে লিখিলোঁ এমাহৰ ভিতৰত লিখিলোঁ নীতি আয়োগলৈ গতিকে নীতি আয়োগৰ চিঠি উত্তৰ পোৱা নাই যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰিয়েই মোক উত্তৰ দিছে যে আপুনি যিমান পাৰে সোনকালে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক আৰু বিভাগীয় কৰ্তৃপক্ষই আপোনাৰ সৈতে যোগাযোগ কৰিব সেই সম্পৰ্কে মোক এখন তেখেতে চিঠি পঠিয়াইছে আৰু সেইখন চিঠিৰ ভিত্তিত মই তেখেতক ধন্যবাদ জনাইছোঁ
যে বানপানীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেখেত নিশ্চয় আগ্ৰহী গতিকে মই যিমান পাৰোঁ সোনকালে এইটো বস্তু তেখেতলোকৰ ওচৰত দাখিল কৰিম কিন্তু মই এইটো ভাবোঁ যে আগন্তুক নিৰ্বাচন আছে দ্বিতীয় কথা হ'ল কি যদি চৰকাৰী মেৰ প্ৰেছত এই সমস্যাটো থাকি যায় তেনেহ'লে বানপানীৰ সমস্যা হৈ যাব গতিকে সেই ক্ষেত্ৰতো মই কিছু কথা নতুনভাৱে নতুন দৃষ্টিৰে চিন্তা কৰিম কাৰণ নৰেন্দ্ৰ মোদী বা অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ বিত্ত স্বাস্থ্যমন্ত্ৰী এওঁলোকৰ চিন্তা চৰ্চা মোৰ চিন্তা চৰ্চাৰ বিনিময় কৰাৰ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ অসমৰ ৰাইজৰ স্বাৰ্থৰ সাপেক্ষে সেই চিঠিখনৰ উত্তৰ মই তৎকালীনভাৱে প্ৰেৰণ কৰিবৰ কাৰণে দাখিল কৰাৰ চেষ্টা কৰিম আৰু তেওঁলোকে যিখিনি মোক কাৰিকৰী দিশত কথা অলপ কৈছে চিঠিখনত সেইখিনি মই দাখিল কৰাত প্ৰস্তুত আছোঁ কিন্তু মই তেখেতক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে তেখেতে মোক যে চিঠিখনৰ উত্তৰ দিছে তাৰ কাৰণে মই অত্যন্ত মানে গৰ্বিত চিঠিখনৰ উত্তৰ হয় এতিয়া ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপট দেখা গ'ল যে দলৰ পৰিৱৰ্তন হৈছে নেতাৰ পৰিৱৰ্তন হৈছে চৰকাৰৰ পৰিৱৰ্তন হৈছে কিন্তু মানুহৰ মানসিকতাৰ পৰিৱৰ্তনটো হোৱা নাই আজিৰ তাৰিখত কিন্তু সকলোৱে মানসিকতা পৰিৱৰ্তন কৰিব লাগে আজিৰ তাৰিখত কিন্তু ধৰ্মীয় সাম্প্ৰদায়িক দৃষ্টিভংগী ভাষিক দৃষ্টিভংগীটো আনিব নালাগে এইটো কাৰণেই আমি যেতিয়া আমি গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে অন্তৰ্ভুক্ত হৈছিলোঁ আজি 70 বছৰ হ'ল আমি সেইটো এটা সংস্কৃতিলৈ জীয়াই আছোঁ কিন্তু কেনেকৈ কি কাৰণে অকস্মাত এনেকুৱা কিছুমান চিন্তা চৰ্চাই ভাৰতীয় মানুহক নিকৃষ্ট মানসিকতাৰে আবৃত্ত কৰি আমাৰ যিটো সামাজিক বাতাবৰণ বা ধাৰ্মিক বাতাবৰণ নষ্ট কৰিব বিচাৰিছে সেইটো কিন্তু বৰ দুখৰ কথা মই সেইকাৰণে ব্যক্তিগতভাৱে মই এটা সময়ত ৰাজনৈতিক দৃষ্টিভংগীৰে গোটেইবিলাক কথা বিশ্লেষণ কৰিছোঁ সামাজিকভাৱে বিশ্লেষণ কৰিছোঁ ধাৰ্মিকভাৱে বিশ্লেষণ কৰিছোঁ আমাৰ কিন্তু কথা এটাই যে আমি যদি সামগ্ৰিকভাৱে দেশখনৰ প্ৰগতি বিকাশ কৰিব পাৰোঁ 1 2 এনেকুৱা দৃষ্টিভংগীৰে আগবাঢ়ি গৈ কেতিয়াবা বিশ্বত আমি এখন মহান মানুহৰ সমাজ সৃষ্টি কৰিব পাৰিম তাত কিন্তু ধৰ্ম পচন্দ নাহে সেইটোৱে মই চুটিকৈ আপোনাক ক'ব বিচাৰিছোঁ শইকীয়া দেৱ ধন্যবাদ অসমৰ উপনদীসমূহক গুৰুত্ব দিয়ক চৰকাৰে অতি শীঘ্ৰে উপনদীসমূহ খনন কৰিব লাগে পুৰণি চিন্তাৰ পৰিহাৰ কৰি নতুন চিন্তাৰে এখোজ আগুৱাব হ'ল